হাই গাইজ, নমস্কাৰ সকলোকে। প্ৰথমতে কৈ দিওঁ বহুত ধন্যবাদ ভিডিঅ'টো চাবলৈ লোৱা। আজি এটা ভিডিঅ' আপলোড দিওঁ, ডেইলি ব্লগ টাইম যি হয় আৰু, কাৰণ বহুত দিন হ'ল দিয়া নাই। এতিয়া আচলতে অকণমান এছাইনমেণ্টৰ কাম আছে। নেকি? এছাইনমেণ্টৰ কাম আছে অকণমান। ঠিক আছে, এছাইনমেণ্টখিনি কৰি পুৰা পনীৰটো বনাবিচোন। আজি কি বাৰ? আজি শনিবাৰ। শনিবাৰ তৰকাৰী মোক দিছা মানে কি? আজি শনিবাৰ আমাৰ একদম নিৰামিষ, পিয়ৰ নিৰামিষ। কোৱা কি ক'বা? কি বুলি ভাবিলি তই? মই পিঁয়াজ নহৰু একো দিব নোৱাৰি, সেইটো কিয় তৰকাৰী হ'ব নেকি? তেনেকুৱা নহয় কথাটো, তই ভালকে বনাও ন, তোৰতো খাব ইচ্ছা যায় আৰু। মই বনাম দে। ঠিক আছে, তই সোনকালে আহিবি, মই ৰেডি কৰি থৈছোঁ চব। ঠিক আছে, বলক তেন্তে মোৰ লগত আপোনালোকেও চব্জিটো বনাই আহোঁ নেকি? কেৰাহীটো বহাই দিলোঁ ইয়াতে। মায়ে মোৰ পনীৰ চনীৰ চব ভাজি ৰেডি কৰি ৰাখিছে, চব্জি কাটি ৰাখিছে, মই জাষ্ট ৰেডিমেড বনালে হ'ল আৰু। মছলাখিনিও এতিয়াই দি দিম। শৰ্টকাট। গৰমত পাকঘৰত কাম কৰা ধেমালি কথা নহয় কিন্তু সঁচাকৈ। মই সদায় বনাই খাওঁ, কেনেকুৱা লাগিছিলে মোৰ? সেইটোৱেতো মই ক'ব বিচাৰি আছিলোঁ, তুমি মোৰ কথাটো নুশুনা কেলে? শুনা আকৌ, মই কথাটো এইটোৱে ক'ব খুজি আছোঁ ন, যে মাহঁতে যিটো কাম কৰে আমাৰ কাৰণে, পাকঘৰৰ এই জুইৰ টাপৰ আগত ৰৈ ভাত বনোৱা ধেমালি কথা নহয়। হেডছ অফ। চব্জিটো চাই আহোঁ এবাৰ কি হৈ আছে। চেনি দিম, চেনি দিলে ভালকৈ চাগে বইল হয় নেকি, কিহৰ কাৰণে বা দিয়ে নাজানো, বাট মই দিওঁ। মই ইয়াত চব্জি মছলা দিম অকণমান। চব্জি কি যে বনাওঁ মই নিজেও নাজানো। আচলতে মোৰ ধৈৰ্যই নাই, মানে ৰখি থাকিবলৈ এটা পাৰ্টিকুলাৰ সময়ত বস্তুবোৰ দিবলৈ মোৰ দ্বাৰা নহয়। আৰু মই নিজে বনালে নিজে কিবা টেষ্টেই নাপাওঁ। মই কিবা টেলেণ্ট নাই আৰু এই ৰন্ধা বঢ়া কাৰ্যত মোৰ টেলেণ্টটো একেবাৰে নাই। এতিয়া আমি খাব বহিছোঁ। কেনেকুৱা হৈছে মা খানা? বঢ়িয়া। তৰকাৰী কেনেকুৱা? বঢ়িয়া। বাবু কেনেকুৱা তৰকাৰী? টেষ্টি। আজি চাগে আমি অলপ বজাৰত যাম। মা বজাৰ যাবা? যাব লাগিব। অলপ কিয় মানে কিয় ইমান তাপ? এতিয়া যাব লাগিব বজাৰত, কিন্তু চাওকচোন ৰ'দটো দেখি মানে আমি ওলালোঁ যাবলৈ, কেনেহে ৰ'দ। মা মাছ লগাইছা? ৰ'বা গাড়ীখন ঘূৰাই লওঁ। দিছা লৈ এতিয়া আহিছোঁ মই ভৈয়াৰ দোকানত, মায়াপুৰী। কিন্তু বস্তু যিটো ল'ব আহিছিলোঁ ভৈয়াই মোক যোগান ধৰিব পৰা নাই, কেইদিনমান লাগিব বুলি কৈছে। আপ আয়েংগে ভিডিঅ' মে? হাই দে দিজিয়ে। মোৰ ভৈয়াৰ দোকান মায়াপুৰীত আছে, তিলক এণ্টাৰপ্ৰাইজ। অ'কে, আপোনালোকে আহিব পাৰে, মোৰ নামত আপোনালোকে ডিছকাউণ্টো পাই যাব অকণমান। আমি এতিয়া ওচৰৰ দোকানখনত যাম, যিটো বিচাৰি আছোঁ। মই ঘৰত গৈ আপোনালোকক ক'ম কি লৈছোঁ, কিহৰ কাৰণে আহিছিলোঁ বজাৰত। এতিয়া আমি বজাৰ কৰি আহি পাইছোঁ নাৰ্চাৰী। চাওঁচোন কিবা ভাল গছ পাওঁ নেকি। ঘামি জামি একদম অৱস্থা নাই। আচলতে মোৰ বহুত ফূৰ্তি লাগিছে, কাৰণ মই কিছুদিনৰ পৰা বিচাৰি থকা গছ বহুত মই পালোঁ ইয়াতে। বহুত ধৰণৰ গছৰ দাদা ভেৰাইটি ৰাখিছে। দাদা এইপিনে আহক। নাৰ্চাৰীখন এনি টাইম খোলা থাকে? এটা নার্সারি দিনে রাতে গোটেইখিনি খোলা থাকে। ধরক সকালে এটা 6টার বাড়ি রাতে 8টালৈকে খোলা থাকিব। আৰু সোমবাৰৰ পৰা ৰবিবাৰ প্ৰতিদিন খোলা থাকে। প্ৰতিদিন খোলা থাকে। ঠিক আছে, তো গাইজ আপোনালোকে আহিব ইয়াতে, ৰত্নপীঠ নাৰ্চাৰী। বৰপাৰা কয় ন? বৰপাৰা। এইটো আপোনাৰ ছায়েন্স কলেজৰ গেটখন আছে ওচৰত, ছায়েন্স কলেজৰ গেটৰ ইফালে, মানে এইটো ছাইডত পাব।
গছৰ দামখিনিও বহুত এফৰ্ডেবল প্ৰাইচত পাব মই গছ ল'লোঁ কি আপোনালোকক দেখুৱাইছোঁ ৰ'ব মই আজি এইবোৰ গছ ল'লোঁ এইকেইটা দাদা এনেই দিছে এই ৱাণ্ডাৰিং জিউ এনেই দিছে গল্ডেন হেজ দাদা মোক ফ্ৰী দিছে এটা স্নেক প্লেণ্ট এটা মোক ফ্ৰী দিছে দাদাই বাকীখিনি মই লৈছোঁ দাদাৰ পৰা এতিয়া আমি ৰৈ আছোঁ দেউতাৰ কাৰণে দেউতা আহিব ইমানখিনি গছ নাযাব এতিয়া স্কুটিত দেউতা আহি আছে গৰমতে একদম মূৰ চুৰ বিষাই গৈছে ইমান বেছি গৰম বাবু লাহে লাহে লৈ আহা আৰু এইটো আমাৰ বাবু এতিয়া কামত লাগি গ'ল তোমাৰ কাৰণে মই গিফ্ট আনিছোঁ তোমাৰ ঘৰত বহুত ফূৰ্তি না অঁ বিৰাট ফূৰ্তি ইমান গছ আনিছোঁ হাই গাইজ গুড মৰ্ণিং আজি ছানডে আচলতে কি হ'ল যোৱাকালি মই ভিডিঅ'টো শেষ কৰিব নোৱাৰিলোঁ কাৰণ মোৰ আহি বহুত মূৰ বিষাই আছিলে আৰু সেইবাবে কণ্টিনিউ নহ'ল ভিডিঅ'টো কালি আমি বাহিৰত গ'লোঁ বজাৰলৈ গ'লোঁ আপোনালোকক জনালোঁ কিন্তু বস্তুখিনি মই ভালদৰে নেদেখুৱালোঁ গতিকে আজি মই দেখুৱাই দিওঁ কিন্তু বস্তুখিনি দেখুৱাৰ আগতে বেছিক কথাটো কৈ দিওঁ কাৰণটো কিহৰ কাৰণে গৈছিলোঁ এই যে আপোনালোকে দেখিছে ন খিৰিকীৰ ওপৰত আচলতে আমাৰ ঘৰটো যেতিয়া বনোৱা হ'ল তেতিয়া বহুত বছৰ আগতে বনোৱা হৈছে বাৰু কিন্তু তেতিয়াই মানে কিছুমান বেছিক্স কাম আমাৰ কৰিবলৈ ৰৈ গৈছিলে আৰু তেতিয়াই যে বাদ পৰি গ'ল তেনেকৈ পৰিয়েই আছে আৰু ইমান গুৰুত্ব দিয়া নহ'ল কিন্তু এতিয়া ভাবিছোঁ অকণমান চেঞ্জেছ লাগে এই যে আমাৰ দৰ্জা খিৰিকীবোৰ আছে তাৰ ওপৰত যিটো কাৰ্টেন ৰড লগায় মানে পৰ্দা লগোৱা ষ্টেণ্ডবোৰ সেইবোৰ আমাৰ লগোৱা হোৱা নাই দেখিছে আপোনালোকে সেই উদ্দেশ্যে আমি ভাবিছোঁ এইবাৰ দৰ্জা খিৰিকীৰ ওপৰত পৰ্দাৰ ষ্টেণ্ডবোৰ লগাওঁ তাৰে বাবেই কালি গৈছিলোঁ আমি পৰ্দাৰ নবছবোৰ কিনিবলৈ কাৰ্টেন নবছখিনি আনিছোঁ আপোনালোকক দেখুৱাইছোঁ ৰ'ব এইটো এটা ছেট তাৰপিছত এইটো এটা আছে এইটো এটা ছেট এটা কালাৰ মেচিং কৰি আনিছোঁ খোলাচোন আমাৰ এটা ৰুমৰ ৱালত এই অৰেঞ্জ কালাৰটো দিয়া আছে সেইটো কাৰণে এইটো লগত মিলাই আনিলোঁ এইকেইটা বস্তু কালি লৈ আহিছোঁ এতিয়া বাকী আছে আমাৰ আনিব পৰ্দাৰ ৰডবোৰ বাকী আছে আনিব আৰু মেইন আচল বস্তুটো হ'ল পৰ্দা বাকী আছে কাৰ্টেন্সবোৰ আনা বাকী আছে বাকী এতিয়া কামখিনি যেতিয়া আৰম্ভ কৰিম আমি মই দেখুৱাম আপোনালোকক মই ভাবিছোঁ কেপচাৰ কৰি ৰাখি থৈ দিম আৰু নবছবোৰ কিনাৰ বাহিৰে মই গৈছিলোঁ মোৰ ভাইয়াৰ দোকানত আপোনালোকক দেখুৱাইছোঁ স্নেপটো তাত গৈছিলোঁ কিহৰ কাৰণে জানেনে আচলতে মোৰ মা দেউতাৰ এনিভাৰ্চাৰী আহি আছে গতিকে মই এবাৰ ভাবি আছিলোঁ যে এনিভাৰ্চাৰীত দেউতাহঁতক কিবা এটা গিফ্ট দিম বুলি যিটো বস্তু গিফ্ট দিম বুলি ভাবিছোঁ মনত সেইটো ভাইয়াৰ দোকানত পোৱা যাব কিন্তু এতিয়া এভেইলেবল নাই যেতিয়া আহিব জনাই দিব মোক আৰু তেতিয়া আপোনালোকক দেখুৱাম বাট এতিয়া আমি কৈ নিদিওঁ নে বাবু এতিয়া আমি কৈ নিদিওঁ কিন্তু যেতিয়া কিনিম নিশ্চয় মই আপোনালোককো দেখুৱাম আৰু এইখিনি আছিল আপোনালোকক দেখুৱাবলগীয়া আৰু মই ভাবিছিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আৰু মই কালিয়ে কৈছোঁ বাৰে বাৰে নাৰ্চাৰীখনত যাব আপোনালোকে মোৰ কণ্টেক্টত বহুত গাৰ্ডেনিঙৰ লগত জড়িত হৈ থকা বহুত মানুহ আছে যদি আপোনালোকে ভাল নাৰ্চাৰী এখন বিচাৰি আছে নিশ্চয় যাব তাতে নতুনকৈ ষ্টাৰ্ট কৰিছে দাদাজন আৰু বহুত অমায়িক হয় ব্যৱহাৰ মোৰ বহুত ভাল লাগিছে সেইকাৰণে মই বাৰে বাৰে ৰিকমেণ্ড কৰি আছোঁ আপোনালোকে যাব পাৰে আৰু গছ গছনি লৈ আহিব পাৰিব তাৰ পৰা আৰু একো দীঘলীয়া নকৰোঁ ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰোঁ আজি আশা কৰিছোঁ আপোনালোকে চাই ভাল পালে ভিডিঅ'টো যদি শেষলৈকে চালে তেন্তে বহুত বহুত ধন্যবাদ সকলোৱে ভালে কুশলে থাকিব আৰু লগ পাম আপোনালোকক বেলেগ এটা ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে বাই বাই